ধূলিউৰা বাটবোৰ পাৰ হ'লে দীঘলীয়া এটা উশাহ লৈ আগবাঢ়ে জীৱন। ধূলিউৰা বাটবোৰ পাৰ হ'লে দীঘলীয়া এটা উশাহ লৈ আগবাঢ়ে জীৱন। একুৰি কেঁকুৰি খেদিও শূন্য সন্মুখৰ সিটো পাৰে যাবলৈ মন। কিজানি তাতেই হয় এপিয়লা সুখৰ সৈতে দুটি শুকান ওঠৰ আলিংগন। কেতিয়াবা নিজকে প্ৰশ্ন কৰোঁ, সেউজীয়াবোৰ ইমান যে ভাল পাওঁ, ভিতৰি ক'ৰবাত ক্ৰমান্বয়ে মৰহি আহিছোঁ নেকি? কেতিয়াবা নিজকে প্ৰশ্ন কৰোঁ, সেউজীয়া হৈ থকাৰ হেঁপাহতে সেউজীয়াবোৰ ভাল পাওঁ। হৃদয়ৰ পৰা মন মগজুলৈকে উজাই অহা অনুভৱৰ ঠিকনা তেওঁতো মোৰ বাবে সেউজীয়া। খলপীয়া বাটবোৰ খুপি খুপি খোজ দি আগুৱালে প্ৰতিটো খোজতে যেন নতুন জীৱন থাকে। খলপীয়া বাটবোৰ খুপি খুপি খোজ দি আগুৱালে প্ৰতিটো খোজতে যেন নতুন জীৱন থাকে। মসৃণ বাটবোৰ সহজ, কিন্তু দীঘলীয়া নতুবা উশাহ বা নিশাহতে পাৰ হোৱা চকুৰ এপলক যেন লাগে। নিজক চিনি পোৱাৰ, নিজক বুজি উঠাৰ সুবিধাই নাথাকে। মসৃণ বাটবোৰ সহজ, কিন্তু দীঘলীয়া নতুবা উশাহ বা নিশাহতে পাৰ হোৱা চকুৰ এপলক যেন লাগে। জীৱনৰ সুখ চাক নৈয়াত, কিমান যে পিছলি পৰাৰ ভয়ত মগজুৱে সযতনে খোজকাঢ়ে। আন্ধাৰৰ গভীৰতাত ঠাৱনি হেৰুৱাই কক বকাই চকুৱে পাৰ দেখে। কামিহাৰ ভঙা বুকুৰ পৰা খহি পৰা কলিজাটো দুহাতে কাজলি মাৰি ধৰে। তাৰ পাছতো ধক 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 হৃদস্পন্দন। মুহূৰ্ততে শেষ হ'ব ধৰা গল্প এটাৰ দৰে। পৃষ্ঠাটোৰ শেষলৈ লিখা থাকে সৰুকৈ, বিশেষ দ্ৰষ্টব্য সিপিঠিলৈ।